ইনে আকৌ গৰমৰ জ্বালা তাতে মোৰ মাতটো চৰ্দি লাগি একদম ভাগা ভাগা। সেইকাৰণে ভাবিলোঁ আজি ৰাতিলৈ বেলেগ এটা বস্তু খাম মাতটো ওলাবৰ বাবে। আৰু মাতটো ওলাই নোলাই নাজানো, চাম আৰু আপোনালোককো দেখাম। এয়া আচলতে 6টা বজাৰ দৃশ্য, চাওকচোন কিমান দিন হৈ আছে। আৰু ইয়াৰ পাছতে মই দেখাম ৰাতিৰ বিশেষকৈ মাত ওলাবৰ কাৰণে কি বস্তুটো মই খাইছোঁ বা খাম আপোনালোকক দেখাম। গতিকে ভিডিঅ'টো চাব। আৰু কথাটো মোৰ ফালৰ পৰাই এইটো কথাটো মই ডিচিশ্যন লৈছোঁ নে আপোনালোকেও এই বস্তুটো খাইছে এনেধৰণৰ সমস্যা হ'লে ক'বচোন দেই কমেণ্ট কৰি। গতিকে ব'লক মোৰ ভিডিঅ'টো চাওঁ। আচলতে কথাটো ক'বলৈ গ'লে মোৰ বাবে দালিত আজি কেৰেলা দি দিলোঁ, একদম কেৰেলা পিটিকা লগতে মিঠি গুটি, তেলত দিয়া মিঠি গুটি দুইটা তিতা, মস্ত তিতা কৰি একদম পিটিকা কৰি খাই দিম। আৰু কেৰেলাকেইটা পকা গুটিয়ে চুটিয়ে বাপেকে পিটিকা কৰি লৈছোঁ। আৰু মোৰ একদম একেবাৰে চৰ্টলি ভিডিঅ'টো মই সামৰণি মাৰিছোঁ। ৰিজাল্টটো মই আপোনালোকক ক'ম যদিহে ভাল হয়। আজি 5 দিন ধৰি মোৰ মাতটো এনেকুৱা হৈ আছে আৰু এই ডিচিশ্যনটো লৈ মোৰ কেনেকুৱা হৈছে মই আপোনালোকক দেখাম। আজিলৈ বাই বাই।